আজি বিহু বুলি আপোনালোকক ভিডিঅ' এটা দিব আহিলোঁ মানে বহুত দিন একো ভিডিঅ' দিয়াই নাই আৰু এতিয়া মানে আজি হৈছে যোৱাকালি উৰুকা গ'ল আজি বিহু আৰু বিহুত ক'ত কি হয় কেনেকুৱা মই জাষ্ট ঘৰত আছোঁ ঘৰৰ পিছফালে আছোঁ মানে এইফালে এনেকৈ পথাৰ আৰু বাৰু বেলেগ ক'ৰবাত যাই কিনে কথা পাতি আছোঁ ব'লক ঘৰত মানে মা দেউতা ক'ৰবাত গৈছে খুৰাহঁতত ওলাই গৈছে মাও গৈছে ককাহঁতক আৰু দাদা আহিছিলে দাদা গ'ল গুৱাহাটী আৰু এতিয়া মই অকলে আছোঁ আজি ঘৰত আৰু চুঙা পিঠা খালোঁ একদম কালি পুৰিছে মই কালিও সময় পোৱা নাই কালি আছিলোঁ কামৰ পৰা আহি পাইছোঁ 7টামান বজাত এতিয়া অলপ ফুৰিব ওলাই যাম বুলি ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ ক'ত যাওঁ তো ভিডিঅ'টো চাই থাকক আপোনালোকে ভিডিঅ' বনোৱাৰ একো প্লেন নাছিল একো ভবা নাছিলোঁ জাষ্ট এনেই ভাবিলোঁ এটা মানে বহুত দিন মোক আপোনালোকৰ মৰম বহুত দিন পোৱা নাই সেইকাৰণে আকৌ আহিছোঁ ইউটিউবত বহুত দিনৰ মূৰত তো চাওকচোন বাৰু ভিডিঅ'টো চ' এইখন হৈছে মোৰ বাসন্তী আৰু এইখন এতিয়া এনেকৈ গাটো ধুৱাই দিওঁ অলপমান আৰু পিনে মটৰৰ পানী আহিছে इसका खुजली बहुत ज़्यादा है रे बाबा बहुत ज़्यादा है इसका खुजली बोल আৰু এইপিনে আমাৰ পাতৰ পিনে এইবিলাক খেতি তো যেতিয়া ভাটিবেলা মানে ফ্ৰী থাকোঁ তেতিয়া এইবিলাকতে পানী চানী দিব লাগে এইপিনে এইবিলাক নাৰিকলৰ পুলি চুলি কিবা আৰু মাছৰ লগত পানী লাও খা মজাটো বেলেগ লাগি আছে এইবিলাক মাছৰ লগত পানী লাও এইটো কি বস্তু চিনি পাইছে না এইটো তো গাইছ এতিয়া মই ঘৰৰ পৰা আহিলোঁ আহি কিনে এতিয়া ক'ত আছোঁ আপোনালোকক দেখাই আছোঁ মানে আমাৰ ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ 5 কিলোমিটাৰমান দূৰত আৰু এটা ধুনীয়া ৰংঘৰ বনাইছে মানে যেনেকৈ ভেলাঘৰ বনাই না সেনেকৈ ৰংঘৰ বনাইছে তো মই তাতে আছোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ আৰু ইয়াতে এতিয়া কিবা খেলা ধূলা হৈ আছে ইয়াতে অহাকালি ৰাতি ফাংচন আছে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল যোৱা 2 মাহমান ধৰি 2-3 মাহমান ধৰি মই ভিডিঅ' বনাব পৰা নাই আজি এইটো এনেকুৱা জাষ্ট এনেই বহুত দিনৰ মূৰত কিবা এটা দিলোঁ আৰু যাতে আকৌ অভ্যাসটো কৰিব পাৰোঁ আগৰ নিচিনাকৈ তো মানে কি হ'ল 2 মাহত মই বহুতকেইটা ভিডিঅ' বনাব পাৰিলোঁ হয় কিন্তু কিয় বনোৱা নাই আচলতে এই মোবাইলটো মোৰ মানে যিহেতু ভাল মোবাইল এটা নাই সেইকাৰণে মানে এইটোত বহুত প্ৰব্লেম হয় ভিডিঅ' কিবাকৈ এডিট কৰোঁ মানে ভিডিঅ'টো বাৰে বাৰে ছেভ নহয় কিবা কিবি এনেকুৱা বহুত প্ৰব্লেম হয় তাৰপিছতো মই জাষ্ট এতিয়া এইটো ভিডিঅ' সেনেকুৱাই হ'ব তাৰ মাজেদিও মই এডিট কৰি কিবাকৈ বহুত টাইম কৰি কিবাকৈ এডিট কৰা হয় সেনেকৈ আপলোড দিওঁ তাৰপিছত ভাবি আছোঁ মানে এনেকুৱাকৈ মোবাইল ল'ব এতিয়া পইচা পাতি নাই তাৰপিছত এনেকুৱাকৈ কৰি আছোঁ আৰু মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে মানে এতিয়া বৰ্তমান বহুতখিনি কমি আছে আৰু অলপ বেছি হ'লে চেষ্টা কৰিম মানে তো মই এতিয়া এনেকুৱাকৈ বাসন্তীৰ লগত আছোঁ আৰু আমাৰ এতিয়া ওচৰতে মেজি এটা বনাইছে মেজিটো এতিয়া জ্বলাব সময় হৈছে মই ভাত পানী খাব হোৱাই নাই ইয়াৰ পৰা যাই ভাত পানী খাই কিনে তাতে মেজিত যাম তো আপোনালোকে তাতে ভিডিঅ' দেখা পাব তো ব'লক আৰু এতিয়া ঘৰৰ পৰা অলপমান মানে কাষতে আছোঁ ঘৰ পামেই আৰু যাই তো ব'লক তো গাইছ এতিয়া 5টা বজাত ভাত খাইছোঁ এয়া হাঁহৰ মাংস তাৰপিছত আলু গাজৰ বিন ভাজি ইফালে দালি তাতে লগত গছ আলু আৰু এয়া আৰু এনেকুৱাকৈ ভাত তো খাই লওঁ তো গাইছ ভাত পানী খাই কিনে এতিয়া আহিছোঁ মেজিৰ কাষত এয়া মেজি আপোনালোকে দেখা নাই বাৰু ইয়াৰ পৰা কাৰণ আন্ধাৰ হৈছে পূৰা আৰু তাতে মানুহ বহুতখিনি আছে এতিয়া তালৈকে যাই আছোঁ তো আজি এটা বহুত বেয়া লগা কথা কাৰণ ইমান দিন কষ্ট কৰি মেজিটো বনাই কিনে আজি জ্বলাই দিব
কিন্তু সেয়ে আজি সকলো যাতে দুখ কষ্ট নোহোৱা হয়, এটা নতুন বছৰ পায় বা নতুনকৈ সকলোৰে ভাল হয়, তাৰ কাৰণে সকলোৱে অগ্নি দেৱতাক ইয়াতে পূজা কৰে। তো সেয়ে ভাল লাগে। কিন্তু এটা কথা মানে এইটো বনাওঁতে ইমানখিনি ল'ৰাই কষ্ট কৰি কিনে বনায়, তাৰপিছত তেতিয়া বহুত মানুহ নাথাকে, কিন্তু আজি বহুত মানুহ হৈ যায়। যোনটো দেখাই নাপাইছেচোন, যোনটো ব্লাৰ হৈ আছে কুঁৱলীৰ কাৰণে একো দেখা নাপাই গৈছে। আৰু এতিয়া মেজি জ্বলাব টাইম হৈছে, এতিয়া এয়া ঘূৰি আছে এনেকৈ 7 পাকমান ঘূৰি উঠি লগাই দিব আৰু। এপিনে বুট লৈ আহি আছে, মোৰ মোবাইলত চাৰ্জ নাই, তাৰপিছত চাৰ্জ নোহোৱাৰ কাৰণে ফ্লাক্সটো নজ্বলে, সেইকাৰণে দেখা নাপায়। তো মই সেনেকৈ ভিডিঅ' কৰি আছোঁ। মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে। ঢোল পেঁপাই মাতিল মইনা, ঢোল পেঁপাই মাতিল, গছৰ ডালত খুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন, গছৰ ডালত খুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা। 1 মিনিট 37 ছেকেণ্ড, 2 মিনিটমান জ্বলিল আৰু কিবাকৈ। তো এইখিনিয়ে 2 মিনিটৰ কাৰণে ইমানখিনি কষ্ট কৰি, যিয়ে নহওক ভাল লাগিল। হেপী বিহু। Next day. ৰাইজে হাত চাপৰি নাচনীসকলক অকণমান উৎসাহ যোগাওকচোন, তেওঁলোকে নাচি ভাল কৰিব। নাচেনে নাচিব নাই? বিহু শুনিব? আচ্ছা, বিহু শুনিলে আমাৰ ডেকা বন্ধুসকলক কৈছোঁ, যেতিয়া বিহু গাওঁ তেতিয়া বিহু গালে এটা ডাঙৰকৈ উঠি হ'লে ভাল লাগে, হ'বনে?
জীৱ যত ৰাম 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 এ মায়া খোঁজার মাঝে আসয় ঘুমোতে যাই। Thank you. আপলোড দিব সময় পোৱা নাছিলোঁ, এডিটে কৰা নাছিলোঁ, ভিডিঅ'টো এনেকৈ থৈ দিয়া আছিল। তো বেয়া নাপাব, মই এনেকৈ ব্যস্ত থাকোঁ, গতিকে ভিডিঅ'টো দিওঁতে দেৰি হ'ল। আৰু ইউটিউবৰ পৰা যিমানখিনি মৰম পাই আছিলোঁ আচলতে পাহৰিব নোৱাৰোঁ, সেইটো কথা। যিয়ে নহওক, বহুতৰ পৰা সকলোৱে সোধে যেতিয়া কি হ'ল, কিয় ভিডিঅ' বনোৱা নাই, সেইটো ভাল লাগে, কিবা এটা মোক চিনি পাই কাৰণে সোধে। বা যিয়ে নহওক, আকৌ ভিডিঅ' এনেকুৱাকৈ পাই থাকিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যিসকলে কৰা নাই। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব। ভিডিঅ' বনোৱাৰ একো হেৰি নোহোৱা হৈছে, ইচ্ছা আছে, কিন্তু এলেহুৱা হৈ গৈছোঁ। আৰু লগতে মোবাইলটোৰ কাৰণে মই ভিডিঅ' এনেকুৱাকৈ সময় দিয়া নাই। এতিয়াৰ পৰা আকৌ কৰিম চাগে, লাহে লাহে কৰি থাকিম, পাৰিলে আকৌ ভাল মোবাইল এটা ল'ম। তো সোনকালে 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক, অলপ শ্বেয়াৰ কৰিব, লাইক কৰিব ভিডিঅ'টো, আৰু শ্বেয়াৰ কৰি দিয়ক অলপ। 1K হোৱাৰ লগে লগে কিবাকৈ হ'লেও মোবাইল এটা ল'ব লাগিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাব লাগিব। তো আজিলৈকে বাই। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।